বন্ধু বান্ধৱীসকল কেনে আছে? নিশ্চয় ভালে আছে আৰু মোৰো ভাল। মই আজি বহু দিনৰ মূৰত ফুৰিবলৈ আহিছোঁ। আপোনালোকক অলপ অলপকৈ মই দেখাই যাম মই ক'ত আহিছোঁ, কি কৰিছোঁ, কি খাম, কি কৰিম। আজি দিনটোৰ গোটেই ব্লগটো মই দেখাই যাম। তেতিয়াহ'লে আপোনালোকে মোৰ লগতে চাই থাকিব। এয়া মই আজি এনেকৈ আহিছোঁ, এয়া মোৰ ড্ৰেছ। ঠিক আছে ব'লক। এয়া মই সোমাই আহি আছোঁ। ক'ত আহিছোঁ ক'ম বাৰু আপোনালোকক। এয়া বৰ গেটখন মাৰি লওঁ। এয়া আহি আছোঁ মই এনেকৈ। এয়া অলপ অলপকৈ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আহি সোমাইছোহি। চাই থাকিব মোৰ লগতে ভিডিঅ'টো। এয়া বন্ধু বান্ধৱীসকল আমি আহি পাইছোঁহি। মাও আহিছে মোৰ লগত। আপোনালোকক ক'বলৈ মই পাহৰি গৈছিলোঁ, মাও আহিছে। যিহেতু আমি দুইজনীয়ে থাকোঁ, দুজনীয়ে আহোঁ একেলগে, তো মাও আহিছে। মায়ে খাই আহিছে আৰু এয়া মাহীয়ে চাহ দিছে, মই দেখুৱাম। আপোনালোকক ক'বলৈ পাহৰি গৈছোঁ, মই সৰু মাহী ঘৰৰ এটা ক্লিপ আপোনালোকক দেখাইছিলোঁ বহুদিনৰ আগতে। যথেষ্ট মৰম দিছে মোক আপোনালোকে সেই ভিডিঅ'টোতো। আৰু মই আজি মোৰ ডাঙৰ মাহী ঘৰলৈ আহিছোঁ। মোৰ মাহী দুজনী, এজনী সৰু মাহীক আপোনালোকক এটা মই ভিডিঅ'ত দেখাই থৈছোঁ, যদি আপোনালোকে নাই চোৱা সেইটোও চাব। আৰু আজি মই মোৰ ডাঙৰ মাহী ঘৰলৈ আহিছোঁ। মাহঁতৰ 3জনী ছোৱালী, মা ডাঙৰ আৰু এয়া ডাঙৰ মাহী। দেখাম আপোনালোকক, মাহীয়ে চাহ বনাই আছে। আমাৰখিনি দেখাই লৈছোঁ। ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকিব। আমাক মাহীয়ে চাহ দিছে, এয়া চাহটো খাই লওঁ। এয়া মাহীয়ে পূৰা যুজা কৰি পেলাই ভাত পানী বনাই আছে। মই আপোনালোকক দেখুৱাম। মই মাহীক কৈছোঁ যে চিম্পুলকৈ বনাবা মাহী, বেছি একো আয়োজন নকৰিবা। তো মাহীয়ে কৈছে হ'ব বাৰু, চিম্পুলকৈ বনাম। তো আপোনালোকক কিছু দেখাম মই খোৱা পাততো। ঠিক আছে। এয়া মোৰ ডাঙৰ মাহীয়ে ভাত বনাই আছে। আপোনালোকক কৈ আছোঁ এয়া বনাই আছে, দেখাম বাৰু। মই মাহী পূৰা যুঁজাত ব্যস্ত হৈ আছে, মই দেখাম কিছু কিছু অংশ। এয়া বনাই আছে পূৰা মাহী। ঠিক আছে। আজি ভাতৰ থালিত আছে ভাতৰ পাততে চাওক। সেয়া তেতিয়াহ'লে আমি খাই লওঁ। এয়া মই বহিছোঁ। খুব ধুনীয়া বনাইছে মাহীয়ে। মই খাই লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া গধূলা 6টা বাজিলে। মই মাহীহঁতৰ ঘৰৰ পৰা আহি জাষ্ট সোমাইছোঁহি ঘৰ। তো মাহীকো বহুত দিনৰ পিছত লগ পাইছোঁ। সেই মাহীৰ লগত বহুতো কথা পতা হ'ল আৰু বায়েক ভনীয়েকো লগ পাইছে বহুত দিনৰ পিছত। মাহঁতেও বহুত কথা বতৰা পাতিলে। তো সেইকাৰণে মই ভিডিঅ' আৰু ক্লিপ কৰিবলৈ নহ'লে, আহিবৰ সময়তো নহ'লে, খুব উৎপাত এটাও হ'ল, গধূলাও লাগি আহিলে। তো মাহীয়ে বহুতবাৰ ৰাখিছিলে আমাক আজি মাহী ঘৰত থাকিবলৈ, যিহেতু আমি ভাবি যোৱা নাছিলোঁ আজি থাকিম বুলি। তো সেইটো কাৰণে মাহীক ক'লোঁ আজি নাথাকোঁ দিয়া, বেলেগ এদিন আহিম, বেলেগ এদিন আহিলে থাকিম। তেন্তেহ'লে ঠিক আছে, মোৰ ভিডিঅ'টো ইমানতে মই সামৰণি মাৰি দিম। নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। তেন্তেহ'লে সদায় সুখী থাকিব, সদায় হাঁহি থাকিব, সুখী থাকিব, হাঁহি থাকিব। আৰু মানুহৰ জীৱনততো সমস্যা আছেই, চবৰে বেলেগ বেলেগ বিভিন্ন ধৰণৰ সমস্যা থাকে। জীৱন মানেই সমস্যা। তো যদিও সমস্যা থাকে, সেই সমস্যাবিলাকৰ
আওকাণ কৰি পেলাই হাঁহি থাকিব সুখী থাকিবলৈ যত্ন কৰিব তেন্তে হ'লে আজিলৈ আহোঁ আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেখেতসকলক অশেষ 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 ধন্যবাদ আৰু যিসকল মোৰ ভিডিঅ'ত নতুন হয় তেওঁলোকক মই স্বাগতম জনাইছোঁ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ আৰু লগতে থকা অলটোত ক্লিক কৰি দিবলৈ কৈছোঁ তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক দেখিবলৈ পাব তেন্তে হ'লে আজিলৈ আহোঁ ধন্যবাদ